বিনা চিনি আনিবা এক কাপ বিনা চিনি আনিবা মইতো শুনিছোঁ যে বোৱাৰীজনী শিক্ষিত বোৱাৰী মই সুধিলোঁ আপোনাক লগ দিম বুলি ভাবি মানে মাজত এদিন গৈছিলোঁ আপুনি ঘৰত নাই মই বৌৰ লগত কথা পাতি আহিলোঁ বোৱাৰীজনী চাই আহিছোঁ কিন্তু বৌ কৈছে যে বোৱাৰীজনী অলপ মানে যদি তেনেকৈ কৰে ঘৰৰ কাম কাজবিলাক নকৰে ৰন্ধা বঢ়াৰ কাম নকৰে তেনেকৈ কৈছিলে মোক যাবলৈ কৈছিলে মই সময় দিব পৰা নাই আজি যিহেতু আপুনি আহিছে ঠিক আছে বাৰু মই দেওবাৰে যাম বাৰু ইফালৰ পৰা আহিলেও পানী গাছ যদি নিজে খাব নোৱাৰে নেকি এনেকুৱা ধমক দিয়ে গতিকে আপোনালোকে ধুনীয়াকৈ এটা পৰামৰ্শ বেছি ভাল ঠিক আছে আমি কাইলৈ যাম কাইলৈ 10টামান বজাত মই যাম কিন্তু বেছি সময় নাথাকোঁ মই 1-1.5 ঘণ্টা সময় আপোনাৰ ঘৰত দিম আৰু যাম আপুনি এটা কাম কৰিব ৰাজুকো ক'ব ঘৰত থাকিব নমস্কাৰ মই এতিয়া আহোঁ বাৰু বহক চাহ খাই চাহ নিব লাগে নেকি খাই যাম ইমান দিনৰ মূৰত আহিছে আৰু এতিয়া চাহ নাই একাপ খাব আৰু নাই একো নহয় ময়ো চাহ আপুনি আহিছে তেতিয়াহ'লে আপুনি আগত কিয় নক'লে গাঁৱৰ মানুহে ধৰি কাহিছৰ বিষয়ে এটা মানে আমি আমাৰ গাঁৱত এটা সজাগতা পাতিব লাগিব সজাগতা পাতি প্ৰতিজন অভিভাৱক আমি ষ্টিক হ'ব লাগিব ধৰক মোৰ ল'ৰাই হওক যাৰে হওক আপোনাৰ হওক যাৰে হওক আমি গাঁৱৰ মুখীয়া মানুহখিনিয়ে বহি এটা আলোচনা কৰি গাঁৱৰ ডেকা যুৱকক লৈ আমি এই ড্ৰাগছ খোৱাবিলাকক ধৰি পুলিচক গতাই দিব লাগিব নহ'লে কিন্তু মই একমত আছোঁ এই কথাটো ক'বলৈ কাৰণে আপোনাক ঠিক আছে চাহ ইমান দেৰি হয় বিনা চিনিটো বনাওঁতে অলপ দেৰি হয় বহুত কষ্ট কৰিলা না একো নহয় চাহ খোৱাত সময় হৈছে এতিয়া মই চাহ একাপ এই সময়ত খাওঁ বিস্কুট এটা এইটো নিমখীয়া বিস্কুট ঠিক আছে আপোনাৰ জীৱনটোৱে ভাল হওক আমি যদি তেনেকুৱা ঘৰত পালোঁ হয় মই নগ'ল হয় আজি শনিবাৰ কাৰণে যোৱা নাই আজি শনিবাৰ কাৰণে মানে আমি যোৱা নাই ঠিক আছে বাৰু মই কালি পেপাৰত এটা ভাল খবৰ আহিছে আমাৰ চিকিৎসালয়ৰ বিষয়ে থকাত আমাৰ ৰাইজে কিবা এটা হেৰি কৰিছে সেইটো আহিলে চিকিৎসক এতিয়াৰ পৰা ৰেগুলাৰ থাকিব আমাৰ হস্পিটেল আদৰ্শ হেৰি হস্পিটেল আপোনাৰ হেৰি এতিয়াৰ পৰা আমি আৰু চিকিৎসকৰ কাৰণে আমাৰ আৰু এতিয়া অভাৱ নহয় আমি ৰেগুলাৰ পাম যিকোনো মুহূৰ্তত আমি গ'লে ডক্টৰ পাম দাদা আপুনি এটা কাম কৰিব কালি মই 10টামান বজাত ঘৰৰ পৰা ওলাই যাম আপুনি চবকে ঘৰত থাকিবলৈ দিব ৰাজুক ক'ব ৰাজু মাকো ক'ব বোৱাৰীক থাকিবলৈ দিব মই টকা পাঁচশ লাগিব টকা 500 লাগিব খাম নাই টকা 500 লাগিব সব ভাঙি দিম মই আজি এতিয়া পইচা লাগে পইচা বিচাৰিবলৈ তোমাৰ অলপো লাজ লগা নাই নাই পইচা লাগিব পইচা লাগিব এনেকৈ কোৱা তোমাৰ ভাল হোৱা নাই মই এইবিলাক নাজানো মোৰ পইচা লাগিব বেছি কৰা ইনকাম কৰিবলৈ নোৱাৰো ফোনডালি বেছি কৰা মোৰ পইচা লাগিব এইবিলাক নাজানো নিজে কামাই কৰিবলৈ লোৱা খাবলৈ পইচা বিচাৰিবলৈ লাজ নালাগে মোৰ লাষ্টত মই নুবুজো মোৰ পইচা লাগিব পইচা লাগিব মোক পইচা লাগিব সব ভাঙি পইচা লাগিব দিয়ক টকা দিয়ক মই সব ভাঙি দিম মই টকা কিহৰ টকা লাগে টকা নাই ক'ত যোৱা কাম কৰি পেলাই লোৱা গ'ল কুমাৰ নমস্কাৰ কওকচোন কি হ'ল মোৰ ল'ৰাৰ নাম ৰাজু তেখেত মানে বিয়া কৰিছোঁ শিৱসাগৰ পৰা কি ক'ব মানে এটা বস্তু ঘৰত ক'ব নোৱাৰে ই আগবাঢ়ি ভাগে এই ঘৰৰ আৰু বস্তুটোৱে এনেকুৱা বেয়া হৈ গৈছে যে কৰিব মাক গৰম হৈ গৈছে কিয় ডাক্তৰ চাকৰি কি ডাক্স কি খায় বস্তু একোটা বস্তু খাব নোৱাৰে ল'ৰাটো বয়স কিমান 25-26 বছৰমান হ'ব
বিয়া পাতিছে শিৱসাগৰ মানে বিয়া কৰি আহিছে কি হ'ব ছাৰ মানে সুব্যৱস্থা কৰি দিওঁ ছাৰ কি হ'ব ছাৰ মই বুজিছোঁ এতিয়া চাওক আপোনাৰ পৰা ডান্স শিকাই আমি পুলিচতো ভাল বনাব নোৱাৰো সেইটো সমাজ লাগিব আপুনি নিজে কৰিব লাগিব ছাৰ কথাটো আপোনাক মই অনুৰোধ কৰিছোঁ অকণমান খাদ বনাবলৈ বেছি ভাল হৈছে কাৰণ এইবিলাক বেয়া সংবাদ কৰি বেয়া সংবাদ লগ লাগি এই ডান্স শিকোৱা হৈছে কি কৰাৰ পৰা কি কৰিব আৰু এনেই লিখা পঢ়া কৰিছিলোঁ আপোনাক মই কাম বন নাই কিবা পাইছে নেকি ইফালে কৰি ইফালে খাই ইফালে কৰি ইফালে খাই আমাৰতো মাথা গৰম ঘূৰাব কিন্তু আহি মানে অত্যাচাৰ কৰিব বিচাৰে ল'ৰাটোৰ নাম কি